আপোনালোকক ধন্যবাদ জনালোঁ। আজি আমি কোকৰাঝাৰ জিলাত যিমান ডিলাৰ আছে আৰু যিমান আমাৰ মটৰ ইউনিয়ন আছে, এছ'চিয়েশ্যন আছে, তেওঁলোকক আমি ইয়াতে ইনভাইট কৰিলোঁ। তেওঁলোকে আহিছে হিচাপে, গতিকে গুৰুত্বপূৰ্ণ কিছুমান কথা আলোচনা কৰিলোঁ আৰু সেইখিনি মেছেজ যাতে আমাৰ কোকৰাঝাৰ জিলাৰ শেষৰজন ব্যক্তিলৈ যায়, সেইটো মই হৃদয়ৰ পৰা আশা কৰিছোঁ। প্ৰথম কথা হ'ল, আমাৰ চৰকাৰৰ ফালৰ পৰা পাব্লিকৰ কাৰণে ভাল সুবিধা কিছুমান দিছে। এইটো আমি বহুতবাৰ কৈছোঁ, এইটো আজি প্ৰথম নহয়। তথাপিও আজি আৰু এবাৰ আমি এই মিটিংটো কৰিছোঁ। তাতে কি হৈছে, বিশেষকৈ আমাৰ যিবিলাক গাড়ী, কমাৰ্চিয়েল যিবিলাক গাড়ী, এইটো ই ৰিক্সাৰ পৰা আৰম্ভ কৰি, সৰু গাড়ীৰ পৰা আৰম্ভ কৰি একদম ডাঙৰ গাড়ী কমাৰ্চিয়েল, যেনে এইটো 10 চকা হওক, 22 চকা হওক, তেনেকুৱা যিমান কমাৰ্চিয়েল গাড়ী আছে, বাছেই হওক, ট্ৰাক হওক, চব গাড়ীৰ কাৰণে চৰকাৰে বহুত ভাল সুবিধা দিছে। এই সুবিধাখিনি গ্ৰহণ কৰিব লাগিব আৰু টাইম লিমিট আছে। এনেকৈ নহয় যে একদম পূৰা বছৰটোৰ কাৰণে দিছে, এনেকৈ নহয়। তাতে কি হৈছে, মই এটাকৈ কৈ গৈ আছোঁ। আমাৰ প্ৰথমতে এটা কথা খুব জৰুৰী, আমাৰ লেছ ফিটনেছ ফাইন, তাৰমানে কমাৰ্চিয়েল গাড়ীবিলাকৰ যিটো ফিটনেছ ফিজ, সেইটো মানে এই সময়ৰ ভিতৰত যদি দিয়ে, চৰকাৰে বান্ধি দিয়া সময়ৰ ভিতৰত যদি দিয়ে, বহুত ৰেহাই মূল্যত তেওঁলোকে নিজৰ কামটো কৰাই ল'ব পাৰে। যেনে আগত মানে নৰ্মেলি কি হয়, ফিটনেছ ফেইল গাড়ীবিলাকৰ একদিনত 50 টকা ফাইন হয়, কিন্তু চৰকাৰীভাৱে তেওঁলোকক 3 মাহৰ সময়সীমা দি পেলাই এটা ৰেহাই মূল্যত এইটো কাম কৰাই লোৱাৰ কাৰণে সুবিধা দিছে। এইটো কি মানে 50 টকাৰ ঠাইত একদিনত মাত্ৰ 10 টকা দিব লাগে সৰু গাড়ীটোৱে। যেনে সৰু গাড়ী মানে 3 চকীয়া, যেনে আমাৰ ই ৰিক্সা, টেম্পো, তেনেকুৱা 3 চকীয়া যিবিলাক সৰু সৰু গাড়ী আছে। ঠিক তেনেকুৱা ইয়াৰ ওপৰত যিবিলাক গাড়ী আছে, মিডিয়াম গাড়ী, মিডিয়াম গাড়ী 4 চকীয়া যিবিলাক LMB, সেইবিলাকৰ কাৰণে 4 চকীয়াৰ কাৰণে এইটো মানে হেৰি কৰিছে, আপোনাৰ 20 টকা কৰিছে 50 টকাৰ ঠাইত। আৰু ডাঙৰ ট্ৰাক, ডাঙৰ বাছ, বিগ বাছ, মানে হেভি ভেহিকেল, সেইবিলাকৰ কাৰণে মানে 50 টকাৰ ঠাইত 25 টকাকৈ মানে ৰেহাই দিয়াৰ ব্যৱস্থা কৰিছে। আৰু ট্ৰেক্টৰ যিবিলাক আছে, এই ট্ৰেক্টৰবিলাকক 50 টকাৰ ঠাইত 15 টকাকৈ দিব পৰা এটা সুবিধা দিছে। আচ্ছা, সেইটো আমাৰ যোৱা জুলাই মাহৰ 15 তাৰিখৰ পৰা আৰম্ভ হৈছিল, 3 মাহৰ কাৰণে। ইয়াৰ অৰ্থ হ'ল এইটো এই ছেপ্টেম্বৰৰ 15 তাৰিখে শেষ হৈছিল। কিন্তু চৰকাৰে ইমানেই আৰু ভাল এটা পদক্ষেপ ল'লে যে মানে এই স্কিম, এই কম ৰেহাই মূল্যত ফিটনেছ কৰাই ল'ব পৰা, আৰু 1 মাহ বঢ়াই অক্টোবৰৰ 15 তাৰিখলৈকে সময়সীমাটো বঢ়াই দিলে। এইটো এটা স্পষ্ট কথা। তাৰপিছত আহিল আমাৰ স্ক্ৰেপ গাড়ী। স্ক্ৰেপ মানে কি, যিবিলাক গাড়ী, কমাৰ্চিয়েল গাড়ী, যিবিলাক 2022 চনৰ জুলাই মাহৰ 18 তাৰিখৰ আগত যিবিলাক গাড়ী অফিচক নজনোৱাকৈ মানে স্ক্ৰেপত দিলে, তাৰমানে ভাঙাচোৰাত দিলে, অথচ তেওঁৰ RC টো অফিচত কেঞ্চেল হোৱা নাই, সেইবিলাক গাড়ীৰ মালিকক মানে ভাল এটা মানে সুবিধা দিছে। সুবিধাটো কি, তেওঁলোকৰ গাড়ীত যিমান ফাইন আছে একবাৰে হিচাপ কৰি পেলাই তাৰ পৰা মাত্ৰ 25%, 25% তেওঁলোকে চৰকাৰক জমা দিলে, চৰকাৰক আদায় দিলে, যিমান দায় দোষ আছে শেষ, আৰু তেওঁৰ RC অফিচিয়েলি কেঞ্চেল হ'ব, আৰু দ্বিতীয়বাৰ তেওঁৰ কোনো অসুবিধা নহয়, গ'ল। তৃতীয়তে কি হ'ল, যিবিলাক গাড়ীৰ বহুত দিনৰ পৰা টেক্স দিয়া নাই, এইটো এতিয়াও চলি আছে 3 মাহৰ কাৰণে, এইটো অক্টোবৰলৈকে, অক্টোবৰ 31 তাৰিখলৈকে এইটো চলি থাকিব। যিবিলাক গাড়ী বহুত দিনৰ পৰা টেক্স দিয়া নাই, এৰিয়া টেক্স, বকেয়া টেক্স আছে, সেইবিলাক গাড়ী মানে আপোনাৰ 3 মাহৰ ভিতৰত, 3 মাহৰ প্ৰথম মাহত যদি দিয়ে, যিমান টেক্স আছে তাৰে মাত্ৰ 50% জমা দিলে মাপ। এই 3 মাহৰ দ্বিতীয় মাহত যদি দিয়ে, যিমান টেক্স আছে তাৰ ভিতৰত 30% মাপ, আৰু শেষৰ মাহত যদি দিয়ে, যিমান টেক্স আছে তাৰ ভিতৰত 10% তেওঁ মাপ পাব। তাৰপিছত আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল, আমাৰ যিটো লাইচেঞ্চ আৰু RC, যদি কাৰোবাৰ মেনুৱেল আছে,
আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত এতিয়াও 1,03,000 মেনুৱেল ড্ৰাইভিং লাইচেঞ্চ আছে, মানে পেপাৰৰ, আৰু RC 35,000তকৈও বেছি আছে। তো তেওঁলোকক মই অনুৰোধ কৰিম, আৰু চৰকাৰীভাৱে এইটো বাৰে বাৰে কোৱা হৈছে যে তেওঁলোকে এই 3 মাহৰ ভিতৰত 31 অক্টোবৰলৈকে 31 অক্টোবৰৰ আগত মানে এইবিলাক মেনুৱেল DL আৰু RCটো তেওঁলোকে অনলাইন কৰাই ল'ব লাগিব, বেকলগ কৰাই ল'ব লাগিব। আৰু যদি নকৰে তেতিয়াহ'লে 31 অক্টোবৰৰ পিছত সেইবিলাক মেনুৱেল DL আৰু RC চিধা কেনচেল হ'ব। সেইকাৰণে মই অনুৰোধ কৰিম, আমাৰ যিমান এনেকুৱা মেনুৱেল RC আৰু DLৰ গৰাকী আছে তেওঁলোকে যেন অনতিপলমে আমাৰ অফিচৰ লগত যোগাযোগ কৰে। মানে যোগাযোগটো মানে এনেকুৱা যে তেওঁলোকে ইয়াতে আহি পেলাই তেওঁলোকে নিজৰ যিটো অৰিজিনেল পেপাৰৰ DL, এই DL আৰু আধাৰটো অনলাইন আপলোড কৰিব লাগে। আপলোড কৰাৰ পিছত আমাৰ এছিষ্টেণ্টক ভেৰিফাইৰ কাৰণে দিব লাগে। ভেৰিফাই হোৱাৰ পিছত মেছেজ এটা যাব, আৰু মেছেজ যোৱাৰ পিছত তেওঁ মানে ইয়াতে আমাৰ ফটো উঠাব আহিব লাগিব, কাৰণ তেওঁৰ ফটোটো এতিয়াও ডিজিটাইজ নহয়, তেওঁৰ মেনুৱেলহে আছে না। তেওঁ মেনুৱেল ফটোটো নচলে। আমাৰ ইয়াতে মেচিন আছে, তাতে ফটো লোৱা হয়। তো মেছেজ পোৱাৰ লগে লগে তেওঁ আমাৰ ইয়াতে ফটো উঠাব আহিব লাগিব। ফটো উঠোৱাৰ পিছত আমি ইয়াতে ফাইনেল এপ্ৰুভ কৰিম। ফাইনেল DL বেকলগ এপ্ৰুভ হোৱাৰ পিছত আৰু চিন্তা নাই, এইটো কেনচেল নহয়। তো সেইখিনি মেইন কথা আছিলে। সেইখিনি কথা লৈ আমি আজি ইয়াতে সভাখন অনুষ্ঠিত কৰিলোঁ, আৰু মই আশা ৰাখিছোঁ আপোনালোকে অনুগ্ৰহ কৰি এই মেছেজটো আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ শেষৰজন ব্যক্তি যাতে পায়, সেইটো আপোনালোকে অনুগ্ৰহ কৰি ব্যৱস্থা লওক। ধন্যবাদ। শুনিবলৈ পাইছোঁ ইউনিয়নৰ নামত ই-ৰিক্সাৰ মানে ডেইলি কালেকশ্যন হৈ থাকে, কিবা গম পায় নেকি? মই আপোনালোকক এটা কথা ক'ম, কোকৰাঝাৰ জিলাত ই-ৰিক্সা বাঢ়িছে, সেইটো আমিও দেখি আছোঁ, শুনি আছোঁ। এতিয়া ইয়াৰ কাৰণে আমি খুব আৰ্জেণ্টলি এটা চলিউশ্যনৰ কৰাৰ কাৰণে ব্যৱস্থা ল'ম। এইটো কি হৈছে, এই কিছুমান ই-ৰিক্সা ধৰক আপোনালোকে আমি যিবিলাক দেখিছোঁ, আমি ইতিমধ্যে জৰীপ এটা কৰি চাইছোঁ। তাতে কি হৈছে, কোকৰাঝাৰ টাউনৰ আশে পাশে যিখিনি গাঁও আছে তেওঁলোকৰ বাহিৰেও বহুত দূৰ দূৰৰ পৰা ই-ৰিক্সা অহা আমি ধৰাত পেলাইছোঁ। যেনে ধৰি লওক আপোনাৰ সিফালে একদম মানে দতমা ছাইডৰ পৰা, একদম আপোনাৰ তুলসীবিল ছাইডৰ পৰা, তেনেকৈ দূৰৰ পৰা, বাসুগাঁৱৰ পৰা, এনেকুৱা দূৰৰ পৰা আহি পেলাই এতিয়া জমা হয় কাৰণে এইটো হোৱা বুলি আমি ভাবোঁ। গতিকে এইটোক লৈ আমি খুব অনতিপলমে, খুব কম দিনৰ ভিতৰতে আমি এইটো এটা মীমাংসা কৰাৰ কাৰণে চেষ্টা কৰিম। যিহেতু আমাৰ ই-ৰিক্সাৰ এনেকুৱা ৰুৰেল এৰিয়াত চলাব পাৰে, তেওঁলোকক মানে নিজৰ জেগাতে যাতে চলায়, সেইটো কাৰণে আমি এটা ব্যৱস্থা কৰিম বুলি ভাবিছোঁ। এইটো হোৱাৰ পিছত নিশ্চয় এই প্ৰব্লেমটো ছল্ভ হ'ব বুলি মই আশাবাদী। ফাইলটো তেতিয়া দেখা যায় যে ৰেকৰ্ডটো বিচাৰি নাপায় বা মিচিং বুলি কয় বা হেৰাইছে, আৰু তেখেতসকলে কয় যে আমাৰ অফিচ যেতিয়া মানে কিবাটো হ'ল তাতে মিছপ্লেচ হৈছে, হেৰাইছে। যে সেইটোৰ কাৰণে তেওঁলোকে সম্পূৰ্ণভাৱে নতুনকৈ এপ্লাই কৰিব দিয়ে। এই ক্ষেত্ৰত নাই, আপোনাক মই এটা কথা স্পষ্ট কৰি দিওঁ, যিবিলাক ব্যক্তিৰ লাইচেঞ্চৰ অফিচৰ ৰেকৰ্ডৰ লগত মিল নাই, সেইটো আমি ইয়াতে কেতিয়াও বেকলগ কৰিব নোৱাৰোঁ। আৰু সেইটো জনাৰ একমাত্ৰ উপায় আমাৰ ৰেকৰ্ড বুকটো। ৰেকৰ্ড বুকত যেতিয়া এজন ব্যক্তিৰ লাইচেঞ্চৰ কোনো উল্লেখ নাথাকে, সেইটো আমাৰ ইয়াতে বেকলগ কৰাৰ কোনো ৰাস্তা নাথাকে। কাজে যাৰ নাই তেওঁলোকক আমি এই ছাৰ্ভিচ কেতিয়াও দিব নোৱাৰিম। এতিয়ালৈকে স্ক্ৰেপ গাড়ী, হয়, মানে স্ক্ৰেপৰ ক্ষেত্ৰত হাইয়েষ্ট ফাইন কিমানলৈ হ'ব? এইটো গাড়ী লৈ কথা, আপোনাৰ কিমান বছৰ হৈছে, কাৰোবাৰ 1980 চনৰ পৰাই যদি স্ক্ৰেপ হৈ আছে, অথচ অফিচক জনোৱা নাই, কিন্তু অফিচৰ ৰেকৰ্ড মতেতো তেওঁৰ নামতে গাড়ী এতিয়াও চলি আছে, কাৰণ RCটো কেনচেল হোৱা নাই। গতিকে এই ফাইনবিলাক বাঢ়ি আছে তেওঁৰ নামত।
গতিকে কিমান হ'ব সেইটো তেওঁৰ গাড়ী কিমান বছৰৰ পৰা পৰি আছে সেইটোৰ ওপৰত বেছ কৰিব। যদি এখন স্কেপ গাড়ীৰ ফাইন যদি 50 লাখৰ ওপৰত যায় অঁ তেতিয়াহ'লে চৰকাৰে যদি তাতে 25% দিব লাগে অঁ পৰিমাণটো বহুত হৈ যাব। এইটো নাই নাই এইটোতো দিবই লাগিব, কাৰণ 50 লাখ যদি তেওঁৰ ছিষ্টেমেদি কৈছে, যদি অফিচ ৰেকৰ্ডে কৈছে যে 50 লাখ, সেইটো 50 লাখে হয়। ইয়াতে আমাৰ কোনো কৰণীয় নাই। তাৰে ভিতৰত এটাই ভাল কথা, তেওঁ মাত্ৰ 25%হে জমা দিব লাগে, বাকী চব মাফ। सेरफांगुरियाव बाजाज बाइक लानो गोसो गुदुं सुबुंफोरनि थाखाय गाहाम खौरां। सेरफांगुरियाव थानाय पंका एन्टारप्राइज बाजाज शोरूमा फैगौ 25 सेप्तेम्बरनिफ्राय 29 सेप्तेम्बरसिम मेगा लन काम एक्सचेन्ज मेला खुंफुंगोन। बाइगिरि बिथांमोननो आरसि इन्सुरेन्स लाफानानै 10,999 रां बेसेनावनो लवेस्ट डाउन पेमेन्ट होनानै बाइक लानो हागोन आरो 500 रां होग्रोनानै गोसोबायदि बाइकखौ आवग्रिना दोननो हागोन। नोंथांमोना सेरफांगुरियाव थानाय पंका एन्टारप्राइज बाजाज शोरूमजों लोगोसे कसुगाव फेस्टिभ आउटलेट आरो सराइबिल फेस्टिभ आउटलेट ब्रान्च शोरूमावबो खुंफुंजानाय मेगा लन काम एक्सचेन्ज मेलायाव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन। पंका एन्टारप्राइज बाजाज शोरूमा लोगोसे मोजां अफार लाफादेरदों। 5 लिटार पेट्रल फ्री, गंनै हेलमेट फ्री, केस होनानै बाइक बायगिरिफोरनो 2,000 रां केशबेक हरफिननाय जागोन आरो मेगा लन काम एक्सचेन्ज मेलायाव बाइक बायगिरिफोरनो 1 बोसोरनि थाखाय 2 खेब फ्री वाशिं होनाय जागोन। आबुङै मिन्थिबावनो थाखाय 6003817191 9101547892 आरो 9101598021 जानबुं नम्बराव खौरां लाहरनो